Hello everyone, আজি আপোনালোকক মই দেখাব লৈছো মই নিজে ডিজাইন কৰা কেজুৰমান খুব ধুনীয়া কাপোৰ। প্ৰথমতে মই এযোৰ দেখুৱাই লওঁ। ইয়াৰে এখন হৈছে চাদৰখন আৰু চাদৰখনত মই এপ্লিক ৱৰ্ক কৰিছিলোঁ। এনেকুৱা দুটা থাকিব ডাঙৰকে, এটা এইটো সাইডে আনটো সাইডত এটা, আৰু বাকি সাইডত এনেকুৱা সৰুকে মই অকমান লেস লগাই দিছোঁ। ওচৰৰ পৰা দেখুৱাই দিছোঁ, ধৰিব পাৰিব। আৰু আঁচলটোত মই দহি কৰা নাই, দহিৰ হলনি মই এনেকুৱা সৰুকে লেস লগাই দিছোঁ। আৰু বাকি এনেকুৱা দুটা আঁচলতে এনেকুৱা সৰু সৰু ফ্লাৱাৰ লগোৱা গৈছে। আৰু ইয়াৰে মই মেখেলাখন দেখুৱাব লৈছোঁ। মেখেলাখন হৈছে এখন। মেখেলাখনো খুব বেছি ধুনীয়া হয়, সৰু সৰু ফুল আছে, লগতে সেম লেসটো মেখেলাখনতো লগাই দিয়া গৈছে। আৰু ব্লাউজ পিসটো সেম কালাৰত থাকিব, আপোনালোকে ল'বও পাৰিব মোৰ পৰা। আপোনালোকৰ মানে মোৰ ফেসবুক আইডি আৰু ইনষ্টাগ্ৰাম আইডি মোৰ ডেসক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে মোক ফলো কৰিব পাৰিব বা তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব। কাপোৰ যদি কোনোবাযোৰ লাগে স্ক্ৰীনশ্বট ৰাখি থ'ব, তাৰ পৰা আপোনালোকে মোক মেছেজত দি দিলে হ'ল, তাত মই চাই ল'ম। আৰু বাকি এযোৰ দেখুৱাব লৈছোঁ। এযোৰ হৈছে ডাৰ্ক পাৰ্পলত হয় কালাৰটো, সাইডত এনেকুৱা লাইট পাৰ্পলত লেস লগোৱা আছে আৰু মাজত এনেকৈ হেভিকে কৰিছে। এপ্লিক এণ্ড ৰিবন এমব্ৰইডাৰী দুটাৰে কাম কৰা গৈছে। আৰু আঁচলটো হৈছে এইটো, ধৰিব পাৰিছেনে? আৰু দহিটো আছে গোল্ডেন কালাৰত, আৰু সৰু সৰু ফ্লাৱাৰবিলাকত মই মণি লগাই দিছোঁ গোল্ডেন কালাৰৰে। আৰু বাকি ইয়াৰে মেখেলাখন দেখুৱাব লৈছোঁ। মেখেলাখন হৈছে এইখন। মেখেলাখনতো সৰুকৈ লেসটো লগোৱা গৈছে আৰু এনেকুৱা ৰিবন ৱৰ্কো আছে, এপ্লিকো আছে দুটা। আৰু ব্লাউজ পিচটো সেম কালাৰতে আহিব। আৰু ৰিবন এমব্ৰইডাৰী বা এপ্লিকৰ যদি ডিজাইন আপোনালোকে হাতত বিচাৰে, ব্লাউজ পিচটো কৰি দিয়া যাব, যোনটো বিচাৰে। আৰু বাকি কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। বাকি আৰু দেখুৱাওঁ আপোনালোকক কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাব লৈছোঁ আজি। তাৰপিছত দেখুৱাব লোৱা কাপোৰযোৰ হৈছে এযোৰ খুব ধুনীয়া কালাৰ, এটা একেবাৰে আনকমন কালাৰ হয়। আঁচলটো প্ৰথমতে দেখুৱাই দিওঁ। আঁচলটো তেনেকুৱা মানে ধৰক এনেকুৱা টাইপৰ বৰফি টাইপৰ তিনিটা লগোৱা গৈছে। আৰু সাইডত আঁচলটো যিটো লগোৱা গৈছে এনেকুৱা সেম হয় পটিটো, আৰু সাইডত এনেকুৱা সৰুকৈ লেসো এটা লগাই দিছোঁ সিলভাৰ কালাৰত। আৰু মাজত এনেকুৱা মই ওলোটাকৈ লৈছোঁ চাদৰখন, মাজত এনেকুৱা ধৰণৰ এটা লগোৱা গৈছে ব্লু কালাৰত, ব্লেক এণ্ড ব্লু কাম আছে। আৰু দহিটোও দুটা কালাৰতে মেটচিং কৰি দিছোঁ। আৰু কাপোৰবিলাক আপোনালোকে ৰেডি টু ৱেৰে পাব। এইখন হৈছে মেখেলাখন, খুব বেছি ধুনীয়া হয় কালাৰটো। ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো, ওচৰত খুব ধুনীয়া শাইনিং কৰি আছে আৰু কাপোৰটো কমফৰ্টেবল হয় পিন্ধিবলৈ। আৰু সেম লেসটো ইয়াতেও লগাই দিয়া গৈছে মেখেলাখনত। আৰু ব্লাউজ পিচটোও সেম কালাৰতে আহিব। আৰু লগতে আৰু এযোৰ দেখুৱাই দিওঁ। তাৰপিছত দেখুৱাব লোৱা কাপোৰযোৰ বহুত বেছিয়ে ধুনীয়া হয়, ব্লেক এণ্ড ৰেড, লগতে এনেকুৱা ষ্টিকাৰ মিৰৰবিলাক লগোৱা আছে। একেবাৰে ধুনীয়া কাপোৰ এইযোৰ, আৰু পিন্ধি আপোনালোকে একেবাৰে ইউনিক পাব ডিজাইনটো। প্ৰথমতে মই চাদৰখন দেখুৱাইছোঁ। চাদৰখনৰ এটা আঁচল অকণমান হেভিকৈ কৰিছোঁ, ধৰিব পাৰিছে চাগে, ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। আৰু দহিটো মই ৰেড কালাৰতে কৰিছোঁ। এটা আঁচল অকণমান হেভিকৈ কৰিছোঁ আৰু আনটো আঁচল অকণমান চিম্পলকৈ কৰা গৈছে, মানে লাইনটো দুটা দিছোঁ, এটা আঁচলত হেভিকৈ কৰিছোঁ। আৰু ছাইডত এনেকুৱা পটিটো থাকিব। আৰু ইয়াৰে ব্লাউজ পিচটো হ'ব এইটো, হাতত এইখিনি ডিজাইন থাকিব আৰু বডিটো ব্লেক হ'ব। আৰু বাকী মেখেলাখন হৈছে এইখন, খুব বেছি ধুনীয়া হয় কাপোৰযোৰ। মই ফটো যদি আছে লগাই দিম, আপোনালোকে চাব। আৰু ল'ব বিচাৰিলে মোক ফেচবুক বা ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিব, স্ক্ৰীনশ্বটটো ৰাখিব আপোনালোকে। দামবিলাক খুব এটা বেছি নহয়, একেবাৰে ৰিজনেবল প্ৰাইচ হয়, আপোনালোকে ল'ব পাৰিব আৰু একেবাৰে কম হয় দামবিলাক। আৰু বাকী আৰু এযোৰ দেখুৱাব লৈছোঁ হোৱাইটত। এই কাপোৰযোৰৰ ভিডিঅ' অলৰেডি মই দিছোঁৱে, কেনেকৈ বনাইছোঁ আৰু মাজে মাজে কেনেদৰে বনাওঁ কাপোৰবিলাক মই দিও থাকোঁ ভিডিঅ'। চববিলাকৰ দিব নোৱাৰোঁ, কাৰণ কেতিয়াবা ভিডিঅ' কৰিব পাহৰিয়ে যাওঁ। একেবাৰে সোনকালে অৰ্ডাৰ থাকিলে বনাই থকা যায়, তো ভিডিঅ'ৰ কথা ভাবিয়ে পোৱা নাযায়, তো কিছুমান তেনেকৈ বনাই ৰাখোঁ। আৰু বাকী এইযোৰ এপ্লিক ৱৰ্ক কৰা গৈছিলে, মিৰৰ ৱৰ্ক আছে পেটছবিলাকত, আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। হেণ্ডমেড মিক্স পাট মেটেৰিয়েল হয় গোটেইকেইযোৰ কাপোৰৰে। আৰু বাকী ইয়াৰে আঁচলটো অকণমান হেভি, এনেকৈ ছাইডত লেছ লগাইছোঁ, কিন্তু মই
চাদৰখনত ছাইডত লেছ নলগালোঁ কাৰণ বহুত বেছি হেভি হৈ যায়। আৰু ইয়াৰে দহিটো মই ৰেড এণ্ড ব্লুত কৰিছোঁ। অলৰেডি মই কৈছোঁৱে কাপোৰযোৰৰ ভিডিঅ'টোত, আৰু মেখেলাখনো দেখুৱাইছিলোঁ। এইখন হৈছে মেখেলাখন, আৰু ব্লাউজ পিচটোতো এনেকুৱা ধৰণৰ পেটছ থাকিব লগোৱা, আৰু হোৱাইটত মাল্টি কালাৰ যিহেতু খুব বেছি ধুনীয়া লাগিছে আৰু সেইকাৰণে। আৰু বাকী আজিৰ কাপোৰকেইযোৰ আপোনালোকক কেনেকুৱা লাগিছে জনাব। আজি এইকেইযোৰে দেখুৱালোঁ, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আৰু ধুনীয়া ধুনীয়া কেইটামান ডিজাইন বনাই আছোঁ দেখুৱাম। আৰু বাকী আশা কৰিছোঁ আপোনালোকে ডিজাইনখিনি চাই আজি ভাল পালে। আপোনালোকে ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট লৈ পেলাই মোক মেছেজ কৰিব। মোৰ ডেছক্ৰিপশ্যনত মোৰ ফেচবুক আই ডি আৰু ইনষ্টাগ্ৰামৰ আই ডি গোটেইখিনি দিয়া থাকিব, আৰু মোৰ হোৱাটছএপ নাম্বাৰটো আপোনালোকক মই ইয়াতে কৈ দিছোঁ 8753955129। এই নাম্বাৰটোতো আপোনালোকে মোক মেছেজ কৰিলে পাব। স্ক্ৰীনশ্বটটো লৈ পেলাই মোক পঠিয়াই দিব। যদি ল'ব বিচাৰে মই দামখিনি জনাই দিম, একেবাৰে কম প্ৰাইচ হয়। গতিকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুকৰ পেজত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি ল'ব।